Hello everyone, সকলোকে স্বাগতম জনাইছো মোৰ আন এটা ভিডিও লৈ আৰু আজি হ'ল 4 ডিসেম্বৰ পাখি বাৰ্থডে ভিডিও হয় আৰু এটো কেতিয়া ভিডিওটো পাবগে আপোনালোকে ঠিকনা নাই মানে কিমান দিন লাগে ঠিক নাই কাৰণ কাইলৰ পৰা পাখিৰ পৰীক্ষা ষ্টাৰ্ট হৈ যাব গতিকে মইতো এডিট কৰিব টাইমো নাপাম এখানে ভিডিওটো কৰি থৈছো আৰু পিছত দেখাম আৰু বাৰ্থডে বুলি অকনমান উলাই গৈছো ক'ত যাও দেখাম বাৰু এনে আৰু টাইম মনটো ভাল লাগক বুলি উলাই গৈছো আৰু বাটত যাওতে কমলা উলিয়াই ললো দেই খাবলে মানে বাটত অকমান টেঙাটো খাইলে ভাল লাগে আৰু মোৰ গাড়ী উঠিলে অকমান গাটো বেয়া লাগে মোৰ গুৰাই কিবা বমি বমি লাগে দৰবে খাই যাও বা ভমিন হলেও কিবা ভাল নালাগে টোপনি কিবা এখন লাগে হেতু কাৰণে মই কমলা উলিয়াই পিনি কমলা খাইছো মাইনা পাখিয়েটো নেখায় হেতক খাবা নেকি হদিছো নেখাও বুলি কৈছে মই পুৰা খাই লৈছো আৰু কমলা টেঙা বুলি কলে ভালে লাগে নহনে বাও এফালে পাখিয়ে পিছফালে মোবাইল চাই গৈছে আৰু আজি এনে অকনমান দিনটো উলাই যাও বুলি ভাবিলো আৰু লগতে মন্দিৰতো চাকিয়ে গস্তি যাম বুলি ভাবিলো কাৰণে আহি আমি বাবা থান পালোহি বেলেগ মন্দিৰ নহমালো ভাবিলো এফালে যেতিয়া আহিছো আমি কাজিৰঙা সাইডে বা বাবা থানতে সোমাই যাও ইয়াতে চাকিয়ে গস্তিও বুলি ইয়াতে সোমালোহি আৰু আগৰ বাৰো এনেকে আহি পিনি মন্দিৰত চাকিয়ে গস্তিও বিশেষকে একো পতা নহয় বাৰ্থডে বুলি আৰু ইয়াতে চাকি ধূপ জ্বলাই লৈছো বছৰটো ভালে কুশলে যাওক তাৰে কামনা কৰে আৰু বাৰ্থডে বুলি পতা নাই কিয়নো কাইলে পৰা তাই পৰীক্ষা হ'ব মানে পৰীক্ষা ষ্টাৰ্ট হৈ যাব কাইলৰ পৰা গতিকে সেইকাৰণে বাৰ্থডে পতা নাই আগতীয়াকে গিফট সিফট দিও আজৰি বাপেকে দিলে সবে মানে আগতীয়াকে গিফট দি পিনি আজৰি আৰু সকলোৱে তাৰ পিছতে সেইকাৰণে আজি বাৰ্থডে নিচিনা লগাই নাই হলেও মানে এনে ওলাই আহিছো অলপমান তাই মনটো ভাল লাগক বুলি আৰু কি বাৰ্থডে বুলি বাবা থান আহিছো চাকি দিবলে আৰু কাইলৈ পৰা পৰীক্ষাও গতিকে ভালকে দিবা দে দেহা চাকি গছ মানে দুইটা কামত আহা যায় আৰু হনে খোলা এই হৰে খুলিম কাইলৈ পৰীক্ষাও আছে পৰীক্ষা বুলি আৰু বাৰ্থডে বুলিও এগছি চাকি জ্বলাও যাওঁ আৰু এইফালে পাখি আৰু মাইনাই চাকি ধূপ জ্বলাইছে সঁচাকৈ সময়বিলাক কেনেকৈ যে পাৰ হৈ গৈ আছে গমেই নাপাওঁ এদিন দুদিনকৈ গোটেই বছৰটোৱে পাৰ হৈ যায় সৌদিনাখন জন্ম হৈছিলহে মনতে আছে কিমানজনী যে হ'লহি ভাবিলে মানে কিবা লাগি যায়গে তাতে ছোৱালী মানুহ ন আৰু তাতে অকণমান দেৰি থাকি ফটো চটো মাৰিলোঁ তাৰপিছতে আমি ভাবিলোঁ অকণমান দূৰলৈকে যাওঁ আৰু কাজিৰঙা সাইডে চাওঁচোন ক'ত কি কৰিব পাৰোঁ সোমাব পাৰোঁ আৰু দুপৰীয়াটোতো ভাত কবাতে খাম বুলি তেনেকৈ ওলাই আহিছোঁ বাৰু আৰু আহি চাই গৰম পালোহি আৰু সকলোৱে পৰিচিত নহয়নে বাৰু চাই গৰম বুলি ক'লে গুৱাহাটী সাইডে গ'লে বা এনেকৈ আহিলে চাই গৰমত সকলোৱে সোমায় আৰু আমিও এইফালে আহিলে প্ৰায় সোমাও ইয়াৰ চাহ আৰু মমকণ মানে মম খুব ভাল লাগে খাবলৈ চাহ বিশেষকৈ চাহ আৰু মম মানে অন্যও ভাল হয় আৰু ইয়াৰ পৰঠা চৰঠাবিলাকো খুব ভাল লাগে খাবলৈ আগতে আমি খাওঁ বাৰু আজি ভাবিলোঁ চাহ একাপ ধুনীয়াকৈ খাই লওঁ একদম গৰু গাখীৰতে বনাই চাহ একাপ খুব ভাল লাগে খাবলৈ আৰু মানুহো বিৰাট হয় ইয়াত জানেনে দাম লয় কিন্তু খাবলৈ খুব বেছি ভাল লাগে আৰু ইয়াৰ মানে সোৱাদটো পাহৰিব নোৱাৰি গতিকে আমি এয়া চাহ একাপ দুইটাই লৈছোঁ তাৰপিছতে মম এক প্লেট অৰ্ডাৰ কৰিছোঁ তাৰপিছতে দেখা যাব আৰু আমি ক'ত যাওঁ আৰু এইফালে মম আহি গ'ল চাওক মমকেইটা খুব টেষ্টি হয় খাবলৈ ডাঙৰো হয় আৰু এক প্লেট খাইলে পেটে ভৰি যায় বিৰাট টেষ্টি আৰু আপোনালোকে নাই সময় যদি আহি সোমাবচোন চাই গৰম কাজিৰঙা ৰোডতে আছে দেখিয়ে পাবই আৰু খুব ভাল লাগে খাবলৈ আৰু ইয়াৰ চুপকণ যে বিৰাট টেষ্টি খাবলৈ আৰু পাখিও খুব ভাল পায় তাই একদম গৰমে দিছে যে তাইক একদম পুৰিব চাব দেই কি কৰিব তাই পুৰা পুৰিলে তাৰপিছতে এতিয়া আমি খাই আছোঁ চুপকণ যে ইমান টেষ্টি নহয় খাবলৈ বিৰাট ভাল লাগে চবেই আচলতে মম বনাব নাজানে আমাৰ বিশেষকৈ ইয়াত গোলাঘাটত যে অকণো ভাল নালাগে মোৰ মম খাই যিয়ে অকণমানি দিয়ে আৰু আমি মম চাহ খাই পিনি বুলি ওলালোঁ
পাখিয়ে বোলে টেবলেটটো লৈ লৈছে তাৰপিছত এতিয়া যাওঁ কাজিৰঙা চাইডে গৈ পিনেতো আজি ভাত খাই অহা নাই ন ৰাতিপুৱাই ৰুটি খাই অহা গতিকে ক'ৰবাত হোটেলততো সোমাবই লাগিব ভাত খাবলৈ তাৰপিছতে আহি আমি ক'ত পালোঁহি জানেনে কাজিৰঙা অৰ্কিড পাৰ্ক পালোঁহি ভাবিলোঁ মানে বাটতে ভাবি আহিছোঁ ক'ত সোমাম মাইনাই ক'লে অৰ্কিড পাৰ্কতে সোমাওঁ নেকি মই বোলো ব'লা কাৰণ অকল হোটেলততো এতিয়া খাইহে আহিছোঁ অকল হোটেলত ভাত খাবলৈহে আছে গতিকে অৰ্কিড পাৰ্কখনতে সোমাওঁ কাৰণ অৰ্কিড পাৰ্ক বহুত বছৰ অহা নাই পাখি সৰুতেই অহা গতিকে আমি আহি ইয়াত পালোঁহি আৰু আগতকৈ বহুত ভাল হ'ল আগতে মই পাখি 2 বছৰ 3 বছৰমান এনেকুৱা থাকোঁতেই মানে আহিছিলোঁ এনেকুৱা নাছিলে এতিয়া বহুত সুন্দৰ হ'ল বহুত ভাল হ'ল আৰু এতিয়াও কাজিৰঙা একদম পূৰা ছিজন চলি আছে ন বহুত ভাল অৰ্কিডবিলাক দেখাইছে চিনাকি কৰি দিছে চাই যাওক আপোনালোকে ঠিক আছে ইমান ধুনীয়া অৰ্কিড এটালৈ যোৱা কেনেকুৱা লাগিছে আজি পাখি আহিছে ন অৰ্কিড পাৰ্কলৈ মানে সৰুতে অহা তাই 2-3 বছৰমান থাকোঁতে অহা 2 বছৰ 3 বছৰ একেটাই নেকি এইটো বান্দা মখৰা বুলি কয় আৰু তাৰ বেলেগ নাম আছে লিওপাৰ্ড অৰ্কিড বুলি কয় দেখিবলৈ অকণ লেপাট নিচিনা দিয়া অৰ্কিড পাৰ্ক কাজিৰঙা চালা ন এইখিনি পাখিয়ে সৰুতে দেখা আৰু আপোনালোকে আহিব পাৰিব এতিয়া বিৰাট ধুনীয়াকৈ বহুত ধুনীয়াকৈ ফুলি আছে চাওক এয়া কি ধুনীয়া লাগিছে এইফালেও ফুলি আছে যথেষ্টখিনি ফুলি আছে বহুত ফুলি আছে আহিব পাৰিব অৰ্কিড পাৰ্কখন চাই পিনি এতিয়া সোমাইছোঁ এয়া মিউজিয়ামত এইখিনি পাখিয়ে দেখাই নাই তাই সৰুতে অহা তাই অকণোৱে মনত নাই গতিকে অলপকৈ দেখাই দিওঁ আমাৰ অহা দেৰি যে অকণ সন্ধিয়া নিচিনাই হৈ গৈছেগৈ গতিকে লৰালৰিকৈ চাইছোঁ আৰু যি য'ত পাওঁ অলপকৈ তাইক দেখাইছোঁ তাই এইবিলাক দেখা নাই যে দেখাই দিছোঁ তাইক আমাক ক'লে যে সোনকালে বন্ধ হ'ব 5টা বজাতে শেষ হ'ব গতিকে আপোনালোকে প্ৰগ্ৰেমখিনি চাই লওকগৈ শেষেই হ'বলৈ হৈছে আৰু আহি আমি লৰালৰিকৈ প্ৰগ্ৰেম চাবলৈ আহিলোঁ ইয়াতে নাচ গানবিলাক হৈ থাকে ইমান ধুনীয়াকৈ মানে নাচ গান হয় নহয় ইমান ধুনীয়া নৃত্য চাই থাকিব মন যায় বহুত ভাল লাগে আৰু কি চালোঁ অলপমান দেখাই দিছোঁ আপোনালোকক চাওক এইবাৰ আমি আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ কেৱল অসমৰে নহয় বৰ্তমান সময়ত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ জনপ্ৰিয় লোকনাচ আমাৰ সকলোৰে মৰমৰ হেঁপাহৰ প্ৰাণৰ আবেগৰ বিহু নাচটিৰ
কালচাৰেল প্ৰগ্ৰেমবিলাক ৰাতি দিন হৈ থাকে আৰু সেইখিনি চাই মেলি ওচৰতে নাৰ্চাৰী এখন আছিলে মানে ওচৰতে আছে আৰু ফুল এইবিলাক গোটেই ফুল দেখিলে মই এনেও ৰখিব নোৱাৰোঁ সোমাই গ'লোঁ মাইনাহেঁত ক'ত গ'ল নাজানো আৰু মই একদম অকলে অকলে সোমাই গৈছোঁ চাওঁ বুলি কিনো পাওঁ আৰু কিনিব পাৰোঁ নে নোৱাৰোঁ নাজানো কিন্তু চাই বহুত বেছি ভাল লাগে সেইটো কাৰণে মই নাৰ্চাৰীখনলৈ সোমাই আহিলোঁ তাৰপিছতে এইফালে পাখিহঁতে সন্ধিয়া হৈ গ'ল আচলতে পাখিয়ে মাইনাই ফটো তোলাত ব্যস্ত হৈ আছে আৰু ইয়াত 5টা বজাত বন্ধ কৰি দিয়ে যিখিনি ইয়াতে হোটেলত থাকে মেলে ফৰেনাৰবিলাক আহে ইয়াতে প্ৰগ্ৰেম হয় ৰাতি সেইবিলাক চাই কিন্তু এনেই মানে নৰ্মেলি 5 বজাত এইখিনি বন্ধ হৈ যায় কিছুমান বস্তু চাব নিদিয়ে আৰু ৰাতি হৈ যায় কাৰণে সেইটো কাৰণে আমাৰো সন্ধিয়া হৈ গ'ল আমিও যাবলৈ ল'লোঁ তাৰপিছতে আহি মেলি এখন আমি হোটেল পালোহি আমি তাৰ পৰা ওলাই আহি খাবৰ কাৰণে হোটেলত সোমালোহি হোটেল মানে এখন ৰয়েল কেচাৰ ৰিজৰ্ট হয় ওচৰতে আছে খুব ভাল মানে বিৰাট ভাল ইয়াৰ খানাটো আগতেও খাইছোঁ আমি কিন্তু অকণমান কষ্টলি হয় কিন্তু বিৰাট ভাল খাবলৈ জানেনে আপোনালোকে সোমাব খানাটো ভাল হ'লে অকণমান কষ্টলি হৈ গ'লেও একো প্ৰব্লেম নাই তাৰপিছতে এটা ঘটনা হ'ল গম পায়নে পাখিৰ মানে প্ৰথমতে তাই ক'লে বেবী কৰ্ণ খাওঁ গতিকে প্ৰথমতে অৰ্ডাৰ কৰিলোঁ আমি বেবী কৰ্ণ খাই থাকোঁতে তাই কি হয় এটা গুৰিডাল লৰি আছিলে অকণমানকৈ তাই পাহৰি থাকিলে অকণমানহে লৰি আছিলে সেইটো চাইডে খাই দিলে তাই মানে ইমান তেজ ওলাইছে নহয় ইমানেই তেজ ওলাইছে নহয় মই মানে বিৰাট বেয়া লাগি গ'লগৈ তাইয়ে খাবই নোৱাৰিলে তাই একো কাৰণ তেজ ওলালে যাওঁ দাঁতটো বিষাইছে বেচেৰীজনী মানে তাইৰ বাৰ্থডে তাইয়ে খাব নোৱাৰিলে হ'লেও অকণমান খাই কৰি আমি ঘৰলৈ বুলি এতিয়া ৰাওনা হৈছোঁ খাই বৈ এতিয়া ঘৰলৈ উভতিম আৰু পাখিৰ কাইলৈ পৰীক্ষা আমি ঘূৰি ফুৰিছোঁ পূৰা হোটেলে খাই সঁচাকৈ আজিৰ দিনটো যে বহুত বেছি ভাল লাগিলে মন্দিৰতো চাকি জ্বলোৱা হ'ল ফুৰাও হ'ল হোটেলত খোৱাও হ'ল মানে তাইৰ ভাল লগাখিনি আজি হৈ গ'ল গতিকে এনেকৈ সময়বিলাক ধৰি ৰাখিলোঁ এইটো কাৰণে মই ভিডিঅ'বিলাক দিওঁ যাতে থাকি যাওক সময়টোতো ৰখি নাথাকে এদিন আমিও বুঢ়া বুঢ়ী হ'ম তাইও ডাঙৰ হ'ব তেতিয়া চাবলৈ হ'ব কেনেকৈ দিনবিলাক পাৰ কৰিছিলোঁ মই সেইবুলি ভাবিয়ে ইউটিউবৰ ফেচবুকত ভিডিঅ'বিলাক দি থাকোঁ আৰু এতিয়া আহি পালোহি 8:30 বজাত আহিয়ে মই পাখিক পঢ়াব লাগি গ'লোঁ কাৰণ তাইৰ পৰীক্ষা আছে যে তেতিয়াহ'লে আজিলৈ বাই